চৰকাৰে যি প্ৰণয়ন কৰিব খুজি আছে অসমত, আমি সেইটোৰ বিৰোধিতা কৰা নাই, সেইটো সমৰ্থন কৰিছোঁ। কিন্তু এইটো প্ৰণয়ন কৰাৰ আগতে আমাৰ গোটেই অসমত জনসংখ্যা নিয়ন্ত্ৰণৰ সজাগতা সভা, লগতে পৰিয়াল পৰিকল্পনাৰ আঁচনিবিলাক, লগতে শিক্ষিত সমাজ, শিক্ষাৰ লগত সামঞ্জস্য ৰাখি জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, কেনেকৈ এজন দুজনৰ পিছত আৰু যাতে পৰিয়ালটো বৃদ্ধি নহয়, সন্তান জন্ম দিব নোৱাৰে, এই বিষয়ে এটা সজাগতা সভাৰ সজাগ কৰিব লাগিব। গোটেই অসমত আলোড়ন সৃষ্টি কৰিব লাগিব যে আমি জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু এইটো আমি সমৰ্থন কৰিছোঁ। এইটো আমি অসম চৰকাৰ, ভাৰত চৰকাৰে যদি এনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰে আমি সমৰ্থন কৰিম। কিন্তু সমৰ্থন কৰাৰ আগতে যাতে এই নীতিয়ে বৰ্তমান সময়ৰ জেনেৰেশ্যন, লগতে বৰ্তমান সময়ৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহে যাতে ক্ষতিগ্ৰস্ত নহয়, এই বিষয়ে মই ক'ব খুজিম। আৰু এইটো বিষয়ত একমত। কিন্তু এতিয়াৰ পৰা আপোনালোকে এটা আইন প্ৰণয়ন কৰক যে 2019 চনৰ পিছৰ পৰা যাতে দুইজনৰ ওপৰত জনসংখ্যা বৃদ্ধি নহয়, এনেকুৱা এটা আইন আপোনালোকে প্ৰণয়ন কৰক। কিন্তু আগৰ যিবিলাক মানুহে 2জন 4জন 5জন, তেওঁলোকৰ কাৰণে যাতে কোনো ধৰণৰ অসুবিধা, আৰু যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আমি এইটো সমৰ্থন নকৰিম। কাৰণ আগৰ আপোনালোকৰ এনেকুৱা ধৰণৰ আইন নাছিল। আৰু কৈ আছে যে 2জনৰ পিছত যদি 3জন থাকে তেনেহ'লে চাকৰি নাপাব। এইটোতো আমি একমত নহওঁ। আপোনালোকে জনসংখ্যা নিয়ন্ত্ৰণ কৰক, কিন্তু যে ক'ব যে কোনো ধৰণৰ চৰকাৰী চাকৰি নাপাব, ঠিকা ঠুকৰি নাপাব, বা চৰকাৰী কোনো ধৰণৰ অনুদান নাপাব, এইটোত কিন্তু আমি একমত নহওঁ। হয়, আপোনালোকে জনসংখ্যা নিয়ন্ত্ৰণ কৰক, আমি আপোনালোকৰ লগত একমত আছোঁ। কিন্তু সকলো ৰাইজক সচেতন কৰক, জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ পৰিয়াল পৰিকল্পনাৰ আঁচনিবিলাক আপোনালোকে ৰাইজৰ ওচৰত লৈ যাওক, তেতিয়া আমি আপোনালোকৰ লগত একমত থাকিম। ধন্যবাদ। এইখিনিয়ে মোৰ বিশেষ ক'বলগীয়া নাই, প্ৰতিক্ৰিয়াও মই জনোৱা নাই। কিন্তু মই ক'ব খুজিছোঁ, জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সকলো ৰাইজক লগত এইটো মেছেজ আকাৰে এটা দিব লাগিব যে জনসংখ্যা নিয়ন্ত্ৰণ কৰিলে এনেকুৱা, জনসংখ্যা বৃদ্ধি হ'লে এনেকুৱা সমস্যা, আৰু জনসংখ্যা নিয়ন্ত্ৰণ কৰিলে এনেকুৱা আমি ফলদায়ক পাম। সেইকাৰণে সমস্যাবোৰ আপোনালোকে দাঙি ধৰিব লাগিব। ফলপ্ৰসূ যিবিলাক হ'ব সেইবিলাক আপোনালোকে দাঙি ধৰি মানুহক বুজনি দিব লাগিব। বুজনি দিয়াত তেতিয়াহে আপোনালোকে ছাকচেছফুল বুলি মই ক'ব খুজিম। কিন্তু আপোনালোকে এইটো নক'ব যে 2জনৰ ওপৰত যিজনৰ আছে তেখেতসকলে চৰকাৰী চাকৰি, চৰকাৰী কোনো ধৰণৰ অনুদান নাপায়, এইখিনি নক'ব। এইখিনি ধন্যবাদ।